আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস আৰু আমাৰ স্কুলতো আজি কেনেদৰে পালন কৰিছোঁ চাওঁ আহকচোন। এয়া প্ৰথমতে ৰাতিপুৱা ভাগতে আহিলোঁ, আজি যিহেতু শিক্ষক দিৱস আৰু সোনকালে আহিলোঁ আৰু মোৰ সকলো সতীৰ্থ আহিছে, আহি পেলাই বহিছে। এয়া আমাৰ ছাত্ৰবোৰে দেখিছে ইমান ধুনীয়াকৈ আয়োজন কৰিছে হেপী টিচাৰ্ছ ডে আৰু লগতে আমাৰ মেম সকলো বহিছে আৰু আজি অনুষ্ঠানটো আৰম্ভ হোৱাত কিছু পলম হ'ল, তাৰ বাবে ছাত্ৰবিলাকে কিছু আমনিও পাইছে। এয়া হৈছে আমাৰ সকলো মোৰ লগত সহকৰ্মীসকল আৰু এইবোৰে হ'ল আমাৰ ক'ব গ'লে সৰু ছাত্ৰবোৰ একেবাৰে নাই, কাৰণটো হ'ল দেৰি হোৱাৰ কাৰণে তেওঁলোক ঘৰলৈ গুচি গ'ল বা কিছুমানে অহা নাই। এইবোৰ ডাঙৰ ডাঙৰ ছাত্ৰও আছে আৰু অনুষ্ঠানটো আৰম্ভ হ'ব গৈ আছে। এয়া ধুনীয়াকৈ সকলো বহিছে। নৱম আৰু দশম শ্ৰেণীৰ বেছি ছাত্ৰ ইয়াত দেখিবলৈ পোৱা যাব আৰু বেলেগ ছাত্ৰ কমেই আছে আৰু এয়া আপোনালোকে দেখিছে ধুনীয়াকৈ বহি আছে আমাৰ সকলো সহকৰ্মী, অৰ্থাৎ আমাৰ মেমসকল আৰু এই অনুষ্ঠানটো আৰম্ভ হৈ আছে আৰু অনুষ্ঠানটোৰ আৰম্ভণি মই কৰিছোঁ, যিহেতু সভাপতি আসন গ্ৰহণ সভাপতি নিৰ্বাচন মই কৰিলোঁ। এয়া সভাপতি মহোদয় অৰ্থাৎ আমাৰ স্কুলৰে শিক্ষক আমাৰ শংকৰ ছাৰৰ দেউতাৰ হয় আৰু তেওঁৰ দায়িত্ব দিলোঁ। তেওঁৱে বন্তি প্ৰজ্বলন পুষ্পাঞ্জলি অৰ্পণ কৰিছে। তাৰপিছতে আমাৰ মেমে ভাষণ দি আছে। শিক্ষক দিৱসৰ উপলক্ষে বহুত গুৰুত্বপূৰ্ণ কথাই কৈছে। শিক্ষক দিৱসৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বিষয়ে খুব ধুনীয়াকৈ বুজাই কৈছে। এয়া হৈছে চুনামী মেম, আমাৰ আন এগৰাকী মেম হয়, তেওঁ ধুনীয়াকৈ কৈ আছে আৰু এই ছাত্ৰীগৰাকী খুব সুন্দৰভাৱে নৱম শ্ৰেণীত পঢ়ে, তিচা বুলি কয়। খুব ধুনীয়াকৈ শিক্ষক দিৱসৰ উপলক্ষে খুব ধুনীয়া বক্তৃতা দিলে আৰু মোৰ বিশেষ ভাল লাগিলে তেওঁৰ যিখিনি ভাষণ আছিলে, বক্তৃতা নহয়, যিখিনি ভাষণ আছিলে ভাষণখিনি খুব ভাল লাগিলে আৰু এনেকৈ এজন এজন কৰি ছাত্ৰই ভাষণ প্ৰদান কৰিলে। কিছুমানে চাই কৈছে, তাকো আমি কৈছোঁ যাতে এইবোৰ নোচোৱাকৈ ক'ব পাৰিলে ভাল, কিন্তু তেওঁলোকে ক'বলৈ যে চেষ্টা কৰিছে বা প্ৰয়াস কৰিছে সেইটোৱে বৰ ভাল কথা আৰু এইফালৰ পৰা যোনে দিব পাৰে তেওঁ দি আছে ভাষণবোৰ। মোটামুটি সকলোৱে ভালকেই ভাষণ দিছে আৰু এয়া মোৰ পাল। এয়া মই আগৰ পৰাই কৈ আছিলোঁ, কিন্তু মোক কোনো কেমেৰা ধৰি মোক ফটো উঠোৱা নাছিলে, ফলত মই ক'লোঁ বোলো ময়ো কিবা কিবি কৰি আছোঁ, ময়ো তাৰপিছত এয়া সভাপতি মহোদয়ক আমাৰ এই দশম শ্ৰেণীৰ ছাত্ৰ চাৰ্কিৰং পাল, তেওঁ সম্বৰ্ধনা অনুষ্ঠানত তেওঁ গামোচা পিন্ধাইছে। এয়া হৈছে আমাৰ ঝৰ্ণা মেম, এয়া হৈছে আমাৰ শংকৰ ছাৰ, আমাৰ স্কুলৰ প্ৰধান শিক্ষক। এনেকৈ আমাৰ মেমসকলকো গামোচা পিন্ধাই এইফালৰ পৰা গৈ থাকিলে আৰু অনুষ্ঠান প্ৰায় শেষ। অনুষ্ঠান কি, সকলো সভা সকলো শেষ আৰু আমাৰ এই ছাত্ৰ এজনে গান গাই আছে। এয়া যিহেতু বক্স আছে, ট্ৰেক কৰি লৈছে, অডিঅ' ট্ৰেক, আৰু তেওঁ গাই আছে আৰু সকলোৱে শুনি আছোঁ। ভাল লাগিছে, তেওঁ বহুত ভাল গান গায় আৰু এই আমাৰ ছাত্ৰবোৰে সহযোগ কৰিছে। এনেকৈ অনুষ্ঠানটো কৰা হ'ল। কিন্তু এইখিনিতে এটা কথা কওঁ, মই ভিডিঅ'টো কৰিছোঁ 5 তাৰিখেই, কিন্তু বিভিন্ন কাৰণত মই ভিডিঅ'টো এডিটিং কৰিব নোৱাৰিলোঁ বা বিভিন্ন অসুবিধাৰ কাৰণে মোৰ ভিডিঅ'টো দিয়া দেৰি হৈছে। তাৰ বাবে সকলোকে ক্ষমাপ্ৰাৰ্থী, কাৰণটো দেৰি হৈ গ'ল। এনেকৈ অনুষ্ঠান শেষ হ'ল, গামোচা ময়ো পালোঁ উপহাৰ হিচাপে। তাৰপিছত শেষ মুহূৰ্তত আপোনালোকে দেখিব এয়া মিঠাই কিছু দিছে আৰু সকলো প্ৰায় দেৰি হৈছে, যথেষ্ট দেৰি হৈছে, সকলোৱে মিঠাই গ্ৰহণ কৰিব আৰু ভিডিঅ'টো ইমানত